একচুৱেলি আমি পুলিচৰ পৰা খবৰ পালোঁ, সেইমতে খবৰ পাই আমি লগালগ ইয়াতে আহিছোঁ। আহি পানি ইয়াতে টোটেল পৰিমাণ আছে, বিয়েৰ আছে 80 কেছ, মেড ইন ভূটান, ফৰ চেল ইন ভূটান, 15,000 থাণ্ডাৰ। ইয়াৰ বজাৰ মূল্য আনুমানিক আপোনাৰ 56,000 হ'ব। আৰু আমি 76 হ'ব। চাওঁ মই কৈছোঁ। আচ্ছা, ইয়াৰ বজাৰ মূল্য হ'ব 76,000। আৰু বাকী আমি পাইছোঁ OC, সেইটো মেড ইন ভূটান, ফৰ চেল ইন ভূটান, সেইটো পোৱা গৈছে টোটেল 24 কেছ। আৰু তাৰো প্ৰায় বজাৰ মূল্য 90,000 মান হ'ব। আপোনাৰ 1.5 লাখৰ ওপৰত টোটেল বজাৰ মূল্য হ'ব। আৰু গোটেই বস্তুখিনি আমি এতিয়া লিকাৰখিনি আমি পুলিচৰ হাতৰ পৰা আমি চমজি লৈছোঁ, আৰু আমাৰ বিভাগীয় নিয়ম মতে আমি আমাৰ মালখানাত এইখিনি ৰাখিম। অভিযানটো আমাৰ এনেকুৱা ক্ষিপ্ৰ অভিযান আমাৰ চলি থাকিব। আমি অনাগত দিনত আমি জোৰদাৰ এনেকৈ অভিযান আমি চলাই থাকিম। আমি পুলিচৰ সহযোগত য'ত যেনেকুৱা কিবা সম্ভেদ পালে আমি ইমিডিয়েট আমি একশ্যন ল'ম। কিন্তু দেখিবলৈ পোৱা হৈছে বিদ্যালয়ৰ প্ৰায় 100 মিটাৰ যি দূৰত্বত ধূমপান নিষেধ, কিন্তু তেনে সময়তে কিন্তু পাণবাৰী অঞ্চলত বহু বিদ্যালয়ৰ 100 কিলোমিটাৰ ভিতৰত এনেদৰে অবৈধভাৱে সুৰাৰ লগতে অবৈধ গুটখাজাতীয় বস্তু বিক্ৰী কৰে। এই ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ ব্যৱস্থা ল'ব এইসকল ব্যৱসায়ীৰ বিৰুদ্ধে? আমি তেওঁলোকক যদি আমি হাতে লোতে পাওঁ, আমিতো তেওঁলোকক এৰেষ্টেই কৰিম। আৰু মই কৈছোঁ যে আমাৰ অভিযান চলি থাকিব, আৰু এইটো আমি মানে জোৰদাৰ গতিত ভৱিষ্যতলৈ চলাই যাম। আমাক আপোনালোকে সহায় কৰিব লাগিব। আমি আপোনালোকৰ সহায় বিচাৰিম। আৰু এইবিলাক যদি সমাজত চলি থাকে, বেআইনী কাম, আমাৰ সমাজখন ধ্বংসপথত যাব। গতিকে আমি সদায় আমাৰ ফালৰ পৰা আমি একশ্যন ল'মেই। আমাক সহায় লাগিব, আপোনালোকৰ সহায় লাগিব, সেয়াই।